সকলোকে স্বাগতম জনাইছোঁ আকিদাছ ব্লগ ইউটিউব চেনেলটোলৈ। যেহেতু ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে গোলাঘাট খুমটাই সমষ্টিৰ মেলামৰাত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা হ'ব আৰু সেই প্ৰতিযোগিতাত কি হ'ব মানে সকলোখিনি মই দেখাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব স্কিপ নকৰাকৈ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যেহেতু এতিয়া আমি মেলামৰা পালোহি আৰু আপোনালোকক মেলামৰাৰ এটা মেলুহা বুলি কয়, সেই বহুত ধুনীয়া ঘৰটো আৰু সেইটো দেখাম। ফাৰ্ষ্টতে সেইটো দেখাম আৰু বাকীখিনি দেখাই গৈ থাকিম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আৰু চাওক, এয়াই হৈছে মেলুহা। আৰু এটা কথা জনাওঁ যে এই ঘৰটোত সোমোৱাৰ আগত আপোনালোকে টিকট কাটিব লাগিব। 20 টকা মূল্যৰ টিকেটটোৰ দাম। আৰু আপোনালোকে টিকটটো কাটি হোৱাৰ পাছত আপোনালোকে ঘৰটোত সোমাব পাৰিব। আৰু যে ঘৰটোত সোমোৱাৰ আগত আপোনালোকে জোতা বা চেণ্ডেল আপোনালোকৰ খুলি থৈ যাব লাগিব। ভিতৰৰ চাওক, বাহিৰৰ দৃশ্য এইটো। ভিতৰত এতিয়া আমি সোমাই গৈ আছোঁ। বাহিৰতো ইমান ধুনীয়া আৰু ভিতৰতো কিমান ধুনীয়া হ'ব আপোনালোকে ভাবক। আৰু ইয়াতে এতিয়া টিকেটটো চেক কৰিব। টিকেটটো চেক কৰাৰ পাছত আমি ভিতৰলৈ সোমাই যাব পাৰিম। ৱাও, ইমান ধুনীয়াকৈ বনাইছে নহয়, সঁচাকৈ ক'ব লাগিব। আৰু আৱাজটো শুনক আপোনালোকে। মোক জানাখিনি আৰু এই দেখা পাইছে আপোনালোকে বহিবৰ কাৰণে কিমান ধুনীয়া সুবিধা কৰি দিছে। নিজৰ হাতেৰে বনাইছে, কাঠৰ হয়, ইমান ধুনীয়া লাগিছে। আৰু এইফালে জোলনা আছে। বাকী এইবিলাক চব কাঠৰ সামগ্ৰী হয়। চব কাঠৰ সামগ্ৰী নহয়, বেলেগো আছে। গামোচা চাওক কিমান সুন্দৰকৈ দিয়া আছে। এইবিলাক কিমান সুন্দৰ, যিহেতু আজি মানুহো বেছি। আৰু চাওক, এয়া দেখা পাইছে আপোনালোকে কুঁহিয়াৰ শাল হয়, যিহেতু সকলোৱে চিনি নাপাব পাৰে। আৰু এয়া চাওক, আমাৰ অসমীয়া সমাজৰ এটা অতি জনপ্ৰিয় হয় ঢেঁকী শাল। মই দেখাই দিছোঁ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক। কিমান ধুনীয়াকৈ বনাই থৈছে চাওক, নিজে হাতে বনাই। কিমান ধুনীয়া লাগিছে। এইবিলাক খেজুৰ গছ হয়, ছাইডত আপোনালোকে দেখা পাইছেই। আৰু এটা কথা আপোনালোকক জনাওঁ যে এই ঘৰটোৰ অ'নাৰ হৈছে দীপক শইকীয়া। আমাৰ খুমটাই সমষ্টিৰ যিজন MLA মৃণাল শইকীয়া, তেখেতৰ ভায়েক দীপক শইকীয়া। তেখেতৰ ভায়েক দীপক শইকীয়াৰ এই ঘৰটো হয়, মানে তেখেত অ'নাৰ হয়। তেখেত আহে মাজে মাজে। আপোনালোকে গৰু গাড়ীখন দেখা পাইছেনে? এইখন আচলতে আগৰ দিনত দৰা কইনাক নিয়া গাড়ীখন হয়, চৈ গাড়ী বুলি কয়। সকলোৱে চিনি নাপায় হয়তো, সেইবাবে মই কৈ দিছোঁ ভিডিঅ'ৰ জৰিয়তে। আৰু ওপৰত চাওক, এয়া ফল মূলখিনি কেনেকৈ থৈ দিছে, ভাল লাগিছে কিবা এটা। আৰু ইয়াতে এটা কিটচেন আছে, সেই কিটচেনটোলৈ এতিয়া সোমাই গৈ আছোঁ। কিটচেনটোৰ পৰিৱেশটো চাওক, ৱাও ইমান সুন্দৰ, ভবাই নাছিলোঁ। চাওক, এইটো চৌকা হয় আৰু জুই খোৱাৰ যিটো টেষ্ট হয় সেইটো হয়তো গেছত নহয়, মানে নাপায়। এইবিলাক কাপ প্লেট হয়। আৰু আপোনালোকে যদি ইয়াত অৰ্ডাৰ দিব বিচাৰে তেন্তে আপোনালোকে আগদিনাখনেই ক'ব লাগিব। যিহেতু আগদিনাখন যদি আপোনালোকে কয় তেতিয়াহে সেই অৰ্ডাৰটো আপোনালোকে খাব পাৰিব। মানে ইয়াতে খোৱাৰ সুবিধাও আছে ছাইডত, আপোনালোকে ইয়াতে খাব পাৰিব। কিমান ধুনীয়াকৈ থৈ দিছে চাওক, চব আছে ইয়াতে, বিস্কুট আছে, সকলোখিনি আছে। আৰু ওপৰত এটা ৰুম আছে, সেই ওপৰৰ ৰুমটো মই এতিয়া দেখাম আপোনালোকক। গৈ আছোঁ। কিমান ধুনীয়াকৈ যে বনাইছে, বাপৰে। এইবিলাক দেখিছেনে আপোনালোকে? ফুলবিলাক এইবিলাক নেচাৰেল হয়, কোনো লগোৱা ফুল নহয়। ৱাও, মানুহো কিছু হৈছে মানে। এইফালেও বহিব পৰা সুবিধা আছে। যিজন অ'নাৰ হয় তেখেতৰ ৰুম ইয়াতে আছে, ওপৰত আছে। আজি এইফালে নাযাওঁ কিয়নো মানুহ বহুত বেছি হয়, সেইবাবে। আৰু ইয়াত আপোনালোকক মই এতিয়া দেখাম, বৰশী প্ৰতিযোগিতা হৈছে, তালৈ গৈ আছোঁ, আপোনালোকে চাই থাকিব। আৰু এতিয়া এডোখৰতে দাদা এজনে বৰশী বাই আছে, আপোনালোকক দেখাইছোঁ। এয়া চাওক, দেখা পাইছে আপোনালোকে। আৰু প্ৰত্যেকখিনিতে আছে, এইখিনিতে নহয়। আপুনি আগত মানে ধৰিলেনে এতিয়া দিছেহে?
আগতে ধৰিলোঁ ধৰিলে কেইজনী ধৰিলে কালি মাছ 5 জনীমান ধৰিলোঁ অঁ ঠিকে আছে ঠিক আছে এইখিনিতে এতিয়া শেষ কৰিলোঁ আকৌ আমি আগলৈ যাওঁ যিহেতু মই আপোনালোকক কৈছোঁ ইয়াত বিভিন্ন ধৰণৰ চাৱাৰী হৈছে আৰু এইখন এখন গৰু গাড়ী চাৱাৰী আপোনালোকে ইয়াতে কৰিছে বহুতে কৰিছে ইয়াতে 100 rupees লৈছে গৰু গাড়ী চাৱাৰীৰ কাৰণে আৰু ইয়াতে দেখা পাইছে আপোনাৰ বিভিন্ন ধৰণৰ হাতেৰে সাজি ওলোৱা পাচি আপোনাৰ চেপা জাকৈ দেখা পাইছে চালনী ঝাৰু এইবিলাক পাচিও আছে বিভিন্ন ধৰণৰ এইবিলাক সব হাতেৰে কৰা হয় হাতেৰে কৰা কাম হয় আৰু এটা গড় হয় কাঠেৰে এইটো বনাইছে সব কিমান ধুনীয়াকৈ বনাইছে এইবিলাক সব কাঠেৰে বনাইছে ইমান সুন্দৰকৈ বনাইছে হাতেৰে কৰা কাম সঁচাকৈ বহুত ধুনীয়াকৈ কৰিছে আৰু আপোনালোকে যদি ঘোঁৰা চাৱাৰী কৰে কোনোবাই চাওক মই দেখাই দিছোঁ এক ৰাউণ্ডত কিমান এইফালৰ পৰা গৈ 100 অঁ দুজনকৈ নিদিয়ে নি অকলে ভয় লাগে চোৱা গৈ কম্পিটিশ্যনটো কি হয় অঁ এতিয়া চাম মাছ ধৰা প্ৰতিযোগিতা চামগৈ এয়া মোৰ লগৰ হয় তাই জাষ্ট আহিছেহে মানে এতিয়া লগ পালোঁ বাইদেউ মাছ কেইজনী ধৰিলে কেইজনী ধৰিলে নে দিছেহে অঁ দিছেহে ন অঁ এই মাছকেইজনী আপোনালোকে দেখা পাইছে এয়া মাছ আপোনাৰ বৰশীত ধৰা হয় জালত থৈ দিছে এনেকৈ চব 4জনী মাছ হয় বৰশীত আনিছে বহুত গৰম পৰিছে হৈ আইচক্ৰীম খাই লৈছোঁ খোৱা নাই হাততে লৈ আছে খাই লওক দেখুৱাই দিছোঁ আৰু আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গৰ মাজলৈ লৈ যাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব